হেল্ল' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ এটা বিশেষ ধৰণৰ প্ৰযুক্তিৰ ওপৰত। আপোনালোকে শুনি মোৰ নষ্ট হৈ যাব এই প্ৰযুক্তিটোৰ কথা, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে কি জানেনে, আজি যিটো প্ৰযুক্তি ক'বলৈ ওলাইছোঁ এইটো খুব আধুনিক। আপুনি ভাবকচোন, আগতে আপোনাৰ যেতিয়া 2G চিম আছিলে, আপুনি ফোন কৰিছিলে, বাৰে বাৰে কল ড্ৰপ হৈ থাকে, ভালকৈ শুনা নাপায়, কথা পাতি থাকিলে হেল্ল' হেল্ল' কৰি থাকিব লাগে, কিবা ক'লে কিবা শুনি আপোনাৰ কথা বুজি যায়। কিন্তু এই সকলোবোৰ সমস্যাৰ বৰ্তমান আকৌ এটা সলিউশ্যন আহিছে, আকৌ এটা প্ৰযুক্তি আহিছে, যিটোক ভইচ অভাৰ বা ভইচ অভাৰ ৱাইফাই বুলি কোৱা হয়। এই বস্তুটো কেনেকুৱা ধৰণৰ জানেনে, যদি আপুনি এঠাইত গ'লে কোনো নেটৱৰ্কে কামেই নকৰে, অৰ্থাৎ কোনো নহয়, নিৰ্দিষ্ট কিছুমান নেটৱৰ্কত এই ছিষ্টেমটো ওলাইছে, গতিকে সেই দুটা নেটৱৰ্কত কামেই নকৰে, আপোনাৰ নেটৱৰ্ক নায়েই, তেতিয়া আপুনি সেই ছিষ্টেমটো ব্যৱহাৰ কৰি আপুনি কাৰোবাক ফোন কৰিব পাৰিব আৰু ক্লিয়াৰ খুব ধুনীয়াকৈ কথা পাতিব পাৰিব। গতিকে এই ছিষ্টেমটো বেলেগ বেলেগ দেশত আছে, আমেৰিকা, ৰাছিয়া, চীন, জাপান, বিভিন্ন দেশত আছে, কিন্তু আমাৰ ভাৰতত অহা নাছিল। আৰু ভাৰতত বহুত বছৰৰ পিছত এই ভইচ অভাৰ ৱাইফাই প্ৰযুক্তিটো আৰম্ভ কৰিলে দুটা নেটৱৰ্কে, এটা হ'ল জিঅ' আৰু এটা হ'ল ভাৰতীয় এয়াৰটেল। এই দুটা নেটৱৰ্কক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব, যি ছিষ্টেম দিলে সঁচাকৈ বহুত 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 ওপৰত। অৰ্থাৎ যি ঠাইত নেটৱৰ্ক নাপায় আপুনি কেনেদৰে ফোন কৰিব, ইমাৰ্জেঞ্চি হ'ল ক'ৰবাত, ধৰি লওক কিবা এটা প্ৰব্লেম, মেডিকেলত ফোন কৰিবলগীয়া হ'ল বা কিবা ইমাৰ্জেঞ্চি, যিকোনো ইমাৰ্জেঞ্চি ফোন কৰিবলগীয়া হ'ল, কি কৰিব? গতিকে সেই ছিষ্টেমটোৰ কাৰণে আহিল ভইচ অভাৰ ৱাইফাই ছিষ্টেম। কিন্তু তাতো কিছুমান চৰ্ত আছে, অৰ্থাৎ তাত কেইটামান বিশেষ চৰ্ত আছে। সেই চৰ্তকেইটা প্ৰযোজ্য হ'লেহে আপুনি সেই ছিষ্টেমত কল কৰিব পাৰিব বা ফোন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে কোনো ধৰণৰ অতিৰিক্ত চাৰ্জ নাকাটে। যদি আপুনি যদি ভাবিছে আপোনাৰ আইডিয়া চিম বা ভোডাফোন চিম, তেতিয়াহ'লে এই ছিষ্টেমটো কাম নকৰিব। আপোনাৰ চিম জিঅ' আৰু এয়াৰটেল এই দুটাৰ ভিতৰত এটা হ'ব লাগিব। চাওক, বস্তুটো এনেধৰণৰ, আপোনাৰ ফোনটো এই ছিষ্টেমটো থাকিব লাগিব আপগ্ৰেড। অৰ্থাৎ কি, যদি আপোনাৰ আইফোন iOS হয়, তেতিয়াহ'লে এই ছিষ্টেমটো থাকিব, এইটো চিন্তা নাই। কিন্তু যদিহে আপোনাৰ এণ্ড্ৰইড ফোন হয়, অৰ্থাৎ আপোনাৰ এণ্ড্ৰইড ফোনৰো বহুত ভাগ আছে, যদি আপোনাৰ ফাৰ্ষ্ট এণ্ড্ৰইড ওলোৱাৰ লগে লগে আপুনি মোবাইলটো কিনিছে, সেইটো এতিয়া চলাই আছে, তেতিয়াহ'লে সেইটোত ভইচ অভাৰ ছিষ্টেমটো কাম নকৰিবই, একদম নকৰিবই সেই ছিষ্টেমটোৱে। অৰ্থাৎ আপোনাৰ যিটো এণ্ড্ৰইড ভাৰ্চন, এণ্ড্ৰইড ছিষ্টেম, সেইটো লেটেষ্ট এণ্ড্ৰইড ছিষ্টেম হ'ব লাগিব। অৰ্থাৎ নতুন ভাৰ্চন হ'ব লাগিব, লেটেষ্ট ভাৰ্চন হ'ব লাগিব। আৰু প্ৰতিটো ফোনৰ বিপৰীতে ইয়াৰ যিটো ছেটিংছত ঠিক কৰি লয়, ছেটিংছ এক্টিভ কৰি লয়, এই ছিষ্টেমটো বেলেগ বেলেগ। অৰ্থাৎ এই সকলোবোৰ ছিষ্টেমে য'ত চিম ছেটিংছ য'ত থাকে, তাত থাকি যায় ভইচ অভাৰ ছিষ্টেম। অৰ্থাৎ যদি আপুনি ভইচ অভাৰ ছিষ্টেমটো অন কৰি ৰাখে, যি ঠাইত আপুনি যায় বা নেটৱৰ্ক নহয়, খুবেই ল' নেটৱৰ্ক, তেতিয়া অট'মেটিকেলি ভইচ অভাৰ ছিষ্টেমটো অন হৈ যাব। ইয়াৰ কোনো চাৰ্জেই নাকাটে এক্সট্ৰাকৈ, আপুনি ধুনীয়াকৈ কথা পাতিব পাৰিব, কোনো চাৰ্জ নাকাটে, অট'মেটিক অন হৈ যাব। কিন্তু তাতো এটা কণ্ডিশ্যন আছে, যদি আপোনাৰ মোবাইলটো ফ্লাইট মোডত থাকে নহয়, তেতিয়া এই ছিষ্টেমটো কাম নকৰিব। অৰ্থাৎ আপোনাৰ মোবাইলটোত নেটৱৰ্ক নহ'লেও ইমাৰ্জেঞ্চি কল দেখালেও ডাটা অন থাকিব লাগিব আৰু ফ্লাইট মোড থাকিব নালাগিব। গতিকে এই দুটা ছিষ্টেমত এইটোৱে কাম কৰে, ভইচ অভাৰ ছিষ্টেম বুলি কয়। গতিকে আশা কৰিলোঁ আপোনালোকে জানিলে। যদি কিবা জানিলে বুজিলে শিকিলে, তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ থেংক ইউ।